প্ৰাক্তন শিক্ষক শ্ৰীযুত পৱন শইকীয়াদেৱে তেখেতকো জয়তে আমি এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ আগবঢ়োৱা আছে। সাতদিনীয়া ভাগৱত পাঠৰ ইতিমধ্যে কাৰ্যসূচী 2 দফা পাৰ হৈছে। তৃতীয় দফাৰ স্মৃতি দৰ্শন বন্তি প্ৰজন্মৰ স্মৃতি গীত এই অভাজনৰ ওপৰত দায়িত্ব ৰাইজে অৰ্পণ কৰিলে। বন্তি প্ৰজ্বলিত কৰা হ'ল। এতিয়া কথা হৈছে কি, 2-এখন বক্তব্য ৰাখিবৰ কাৰণে আমাক নিৰ্দেশ দিছে। নিৰ্দেশবোৰ আমি আগবাঢ়িছোঁ। স্মৃতি দৰ্শন কৰিবলৈ বৰ জটিল, কাৰণ অতি পুৰণি কথা কিছুমান ইয়াত আহি পৰা ক'বলগীয়া হয়। জয়জয়তে আমাৰ এই বতীয়া অঞ্চলখন একালত ভদৈ বহনী মোজাৰ অন্তৰ্ভুক্ত আছিল। কালক্ৰমত কিছু অসুবিধা পৰিলক্ষিত হোৱা আমাৰ এই বতীয়া অঞ্চলটি শ্ৰীমন্ত শংকৰদেৱ জন্মজয়ন্তী নামাকৰণ কৰি বতীয়া অঞ্চলৰে দহটি নামঘৰ প্ৰচেষ্টাত এই আঞ্চলিক সমিতিখন গঠন হৈছিল। এই আঞ্চলিক সমিতিখনৰ গঠনৰ মূল দায়িত্বটি আছিল আমাৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছিল তেখেত হ'ল প্ৰয়াত আমাৰ ছাৰ লীলাধৰ দত্ত ছাৰ, আৰু বৰ্তমান প্ৰাক্তন যিজন সভাপতি সেই সভাপতি দমদম দেৱদেৱে ইয়াৰ দুইজনে গুৰি ধৰি এই অনুষ্ঠানভাগ সুচাৰুৰূপে বহুদিন আগবঢ়াই লৈ গৈছে। সেইখিনি সকলো ৰাইজে জ্ঞাত। এতিয়া বৰ্তমান বয়োবৃদ্ধ হোৱাৰ কাৰণে নেওদা তেখেত প্ৰাক্তন হৈছে আৰু লীলাধৰ ছাৰ প্ৰয়াত হৈ গৈছে। এই প্ৰয়াত ব্যক্তিসকলৰ নগৰ সদস্য হিচাপে বহুতো ইয়াত জড়িত আছে। তাৰ মাজত 2-4জন ব্যক্তি বৰ্তমান আহিব পৰা নাই। সেইসকল হৈছে ক্ৰমে আৰু কিছুলোক প্ৰয়াত হৈ গৈছে। সুকুমাৰ বৰাদেৱ, এইখন গাঁৱৰ সুকুমাৰ বৰাদেৱ খুব আগৰণুৱা ব্যক্তি আছিল। তেখেতে ভাগৱত বুলিলে নেৰে একেবাৰে গোটেই অঞ্চলটো ঘূৰি বহুত তেখেতে ত্যাগ স্বীকাৰ কৰি গৈছিল। সুমন্ত বৰাদেৱ, ভোলাপ্ৰকাশ বৰাদেৱ আৰু ইফালৰ ৰামচন্দ্ৰ শইকীয়াদেৱ এইসকলে বহুত এই অঞ্চলটিৰ উন্নয়নৰ প্ৰচেষ্টাত আগবঢ়াইছিল। 2জনৰ নামত পাহৰি গৈছোঁ, ক্ষমা কৰিব। সেইসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিল। সেই শ্ৰদ্ধা আমি একাধাৰী পুষ্পাঞ্জলিয়ে অৰ্পণ কৰা হৈছে। আৰু এতিয়া কথা হৈছে কি, বতীয়া অঞ্চলৰ সৌজন্য আজি 9খন নামঘৰৰ আতিথ্যভাগী কৰ্ম কৰিবলৈ লোৱা হৈছে। এই নামঘৰভাগী কেনেকৈ বতীয়া অঞ্চলত এই নামঘৰভাগী কি হৈছিল, একালত এই 9খন গাঁৱৰ ব্যক্তিসকলো আলু খেতি, কবি খেতি, কচু খেতি কৰি কাম হিচাপে বসবাস কৰি কিছুকাল পাৰ কৰিছে। সেইদৰে পাৰ কৰাৰ পিছত কিছু অসুবিধা আহি পৰা এই অঞ্চলটোলৈ 3জন ঘৰ মানুহ 1970 চনত আহি ইয়াত বসবাস কৰিছিল। সেইকেইজন হৈছে ত্ৰিপুৰাম বৰাদেৱ, প্ৰয়াত ত্ৰিপুৰাম বৰাদেৱ আৰু পদুৰাম বৰা। এই 3ঘৰমানে নপাং গাঁৱত প্ৰথম আহি ইয়াৰ পৰা ভাগি ভাগি 4ভাগে বসবাস কৰিবলৈ গৈছে। আৰু কালক্ৰমত সেইসকলে ইয়াত ৰৈ যোৱা ইফালৰ পৰা মানুহ ইঘৰকে আহি তেখেতসকলে ইয়াত এই গাঁওখন প্ৰতিষ্ঠা কৰা 4ভাগে থাকিবলৈ ল'লে। তাৰপিছত সেই হৈ যোৱাৰ পিছত কলমৰাই তেখেতসকলে কি কৰিলে, এই ঘৰমতীয়া ইয়াৰ থাকে বকিয়াল গুৰুজনৰ ঘৰ বৰণ ঘাট মাছ আনলৈ এই আন্দোলনসমূহত যোৱাৰ কিছু অসুবিধা আহি পৰিছিল, বিশেষকৈ দূৰৈ হোৱাৰ কাৰণে। আৰু সেই সময়ত ৰাস্তা পদূলিবিলাক ইমান ভালো নাছিল। এই আমাৰ এখন পথাৰ আছে, সেই পথাৰখন বৰপথাৰ বুলি কয়, ৰাস্তাটোৰ নাম বৰপথাৰ। সেই বৰপথাৰটো ফেৰি সদায় বিশেষকৈ ভাদমহীয়া তিথিসমূহ পালন কৰিবলৈ যোৱা তেখেতসকলে নিজৰ মনতে চাগে অসুবিধা সন্মুখীন আলোচনা বিলোচনা কৰি এই 9 নম্বৰ এই জেগাডোখৰতে এভাগী নামঘৰ সদায় মানস কৰিলে। আৰু তেতিয়া মানস কৰি 1982 চনত এই নামঘৰ ভাগি কাঠেৰে নিৰ্মিত কৰি এই নামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছে। তেতিয়া মানুহ বেছি নাছিল, প্ৰায় 15 মানুহ আছিল। আৰু ক্ৰমান্বয়ে পৌপাৰীসকল বেলেগ হৈ বা পৌপাল মানুহ আহিও
এই নখন নামঘৰত সহযোগ কৰি বা এতিয়া বৰ্তমান ধুনীয়া অৱস্থা পাইছেগৈ সেইসকল হ'ল প্ৰায় লাখতকৈ মানুহ ইয়াত আছে হয় এই প্ৰকাশ কৰোঁতে যদি আমাৰ কেনেবাকৈ ভুল বুদ্ধি ৰৈ গৈছে আপোনালোকৰ লগৰে বুলি এজন ব্যক্তি বুলি ক্ষমা কৰিব আৰু এইদৰে যাতে আগলৈকে সৰু গুণান্বিতন হৈ থাকিবলৈ আমাকো ভগৱন্তৰ শক্তিৰে ৰাইজৰ মাজত ব্যৱসায় কৰিবলৈ পাৰে আমিও ভাল পাওঁ গতিকে যাতে প্ৰভুৱে কৃপা মিলে ইয়াকে কামনা কৰিলোঁ সদৌ শেষত এই বকিয়াল নপাকিয়াৰ আতিথ্যত কমিটি সকলোকে অনুৰোধ জনাইছোঁ আৰু বিশেষ নকওঁ মই গুৰুজনাৰ প্ৰাৰ্থনাজনৰ ঢোকাৰে সামৰিব বিচাৰিছোঁ আমি কওঁতে যদি কিবা ত্ৰুটি ৰৈ গৈছে আপোনালোকে ক্ষমা কৰিব আৰু ভগৱান কৰি ক্ষমা কৰিব আমি এতিয়া গুৰুজনাৰ ঢোকাৰে সেৱাভাগ নিবেদন কৰিছোঁ কৃষ্ণ আজি এই স্মৃতি তৰ্পণ ভাগত একাষাৰ ক'বলৈ মোক যি দায়িত্ব দি মই দুআষাৰ চকুকৈ ক'বলৈ আগবাঢ়িছোঁ আমি এই স্মৃতি তৰ্পণ ভাগ আমি ইয়াৰ যি ভাগ আমাৰ উপৰি পুৰুষ তেখেতসকলৰ স্মৃতিতে আমি এই ভাগ আগবাঢ়িব গৈছোঁ আমাৰ পিতৃ হৰিক লোক প্ৰয়াত হ'ল তেওঁলোককো মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ স্মৰণ কৰিবলৈ হেতু এক মিনিট সময় সমস্তজনে মনোভাৱত ধৰিলে বিনম্ৰ অনুৰোধ জনালোঁ সদায় আইসকলৰ আৰু ভকত বৈষ্ণৱসকলক য'তেই নাথাকক কিয় এক মিনিট সময় আপোনালোকে থিয় হৈ আমাৰ যিসকল আমাৰ পৰা আঁতৰি গৈছে সেইসকলৰ আপোনাৰ সৎগতিৰথে আমি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ আগবাঢ়িছোঁ য'তেই নাথাকক কিয় এক মিনিট সময় আপোনালোক আমাৰ সংগঠনৰ পৰা ইতিমধ্যে আমাৰ সাংগঠনিক সভাপতি শ্ৰীযুত ভূপেন বৰাদে তেখেতক এই সমিতিৰে শ্ৰী ভূপেন বৰাদেৱক আমি সংস্থাপন যাচিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে নামঘৰ মণিকূটৰ ভিতৰৰ পৰা ভাগৱত প্ৰদৰ্শনৰ ভাগৱত প্ৰতিষ্ঠা হ'ব তাৰ বাবে প্ৰথমে ভাগৱত প্ৰদৰ্শন হ'ব প্ৰদৰ্শনৰ বাবে নামঘৰ মণিকূটৰ পৰা ভাগৱত নিয়া হৈছে আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ আমাৰ নৱম নামঘৰত যি 7 দিনীয়া অবিৰত ভাগৱত পাঠ কৰিছে আজিৰ পৰা এই ভাগৱতৰ আজি প্ৰথম দিন মণিকূটৰ পৰা ভাগৱত আত্মভাগ প্ৰদৰ্শনৰ বাবে উলিয়াই নিয়া হৈছে মণিকূটৰ পৰা হৰিগড় মণিকূটৰ পৰা নামঘৰৰ পৰা আজিৰ পৰা ভাগৱত প্ৰতিষ্ঠা হ'ব 7 দিন 7 ৰাতি যি আধ্যাত্মিকতাৰে যি অঞ্চলৰ মংগলৰ অৰ্থে বিশ্বৰ অমংগলৰ অৰ্থে যি ভাগৱত 7 দিন 7 ৰাতি যি ভাগৱত প্ৰতিষ্ঠা কৰা ভাগৱত পাঠ আয়োজন কৰা হৈছে ভাগৱতৰ আজি শুভাৰম্ভণি আজি প্ৰথম দিনা কাৰ্যসূচী
Oh,
ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ বোলে হৰিনামে গতি হৰিনাম ভকতৰ কেৱল ভকতি হৰিনাম ভকতৰ কেৱল ভকতি সেয়েহে বৈকুণ্ঠৰ শাস্ত্ৰভাগী আমি এই নৈমিত্ৰায়ণক প্ৰতিষ্ঠা কৰি প্ৰভু ভগৱন্তৰ চৰণত কৰ্ম উদ্দেশ্য কৰি পাঠ কৰি ভগৱন্তৰ চৰণত যোগনৰ মানসে সমস্তজনে সেৱা আগবঢ়োৱা হৈছে এই সেৱাভাৱী ভগৱন্তই নিশ্চিত ৰূপে গ্ৰহণ কৰি সদৈৱ বকীয়া আঞ্চলিক ৰাখি মনৰ সদৃশ্য ভগৱন্তই পূৰ্ণ কৰিবলৈ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনকৰ গুৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু গুৰু আৰু হিমতি অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হয় শংকৰ মাধৱ পূজনা গুৰু সুপ্ৰসন্ন হ'ব গুৰু পৰম গুৰুজন প্ৰসন্নতা ৰহি গাঁওবাসী সমস্তজনৰ মনৰ সদৃশ্য ভগৱন্তই পূৰ্ণ কৰিবলৈ বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰভঙি দিলে বহে ব্ৰহ্মাণ্ড গোবিন্দ আসন দিয়া হৈছে নিজ আসন গ্ৰহণ কৰি এই নাম শাৰী অনুষ্ঠিত কৰি সেই সমস্তৰ মনৰ সদৃশ্য পূৰ্ণ কৰিবলৈ প্ৰাৰ্থনা আহন